নমস্কাৰ ফ্ৰেণ্ডছ, মই ডিংকু আৰু আপোনালোকে চাই আছে ডিংকুজ ব্লগ ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ, আজি মোৰ লগত আছে এনি লাইফ টুডে ছাৰ এজন। তো গোৱালপাৰাৰ পৰা আহিছে আৰু তেখেতৰ এটা ইউটিউব চেনেল আছে। তো চেনেলটোৰ নাম ছাৰ কৈ দিয়ক। অসমৰ চুকে কোণে। তো আপোনালোকে চেনেলটো চাব, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰক। আৰু আজিৰ ভিডিঅ'টো তো কমপ্লিট চাওক, স্কিপ নোহোৱা কৰি। তো সম্পূৰ্ণ ভাল পাব। তো চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আজি বঙাইগাঁও জিলাৰ ৰাম সেনা সমিতিৰ উদ্যোগত জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ যাত্ৰা কাৰ্যকৰী সভা অনুষ্ঠিত হয়। তাৰ আগেয়ে বঙাইগাঁৱৰ বাগেশ্বৰী মন্দিৰত সেৱা লৈ উত্তৰ শালমাৰা সমূহীয়া ভৱনত সত্যৰঞ্জন বৰা ডাঙৰীয়াই কিছু মন্তব্য দাঙি ধৰে। তো আহক আজিৰ এই প্ৰতিবেদনটো আমাৰ ডিংকুজ ব্লগ ইউটিউব চেনেলত আপোনালোকে উপভোগ কৰক। আৰু সকলোকে কওঁ, যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰক, নতুন নতুন ভিডিঅ' আগজাননী পাবলৈ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ মন্তব্য আপোনালোকৰ এই ভিডিঅ'টোত তো লৈ আহিছোঁ। তো আপোনালোকে চাওক। এটা সাক্ষাৎকাৰত ডক্টৰ প্ৰমোদ দাসৰ সৈতে আপোনাক দেখা গৈছিল আৰু সেইদিনা আপুনি কৈছে আপোনাক ব্যক্তিগতভাৱে ম্লান কৰা বা মৎসাত কৰা তেওঁ অসমৰ্থ। এনেকুৱা কি কথা? সেইটো মই অসমৰ্থ বুলি কোৱা নাই ছাৰ। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক কি ক'ব কি নক'ব সেইটো সেই তৃতীয় ব্যক্তিজনৰ একান্ত ব্যক্তিগত কথা। আৰু যেতিয়া আপুনি যিকোনো এটা সংবাদ প্ৰতিষ্ঠানে আপোনাৰ কথাবোৰ সুধিব, আপোনাক কিবা এটা প্ৰশ্ন কৰিব, তেতিয়া তেওঁলোকৰ বিশেষ বিশেষ কিছুমান পদ্ধতি থাকে। সেই পদ্ধতিবোৰৰ মানে এটা যিটো কওঁ আমি ফ্ৰেম থাকে, এটা ষ্ট্ৰাকচাৰ থাকে, তাৰ ভিতৰত তেওঁলোকে কাম কৰে। কিন্তু তেওঁ এটা বস্তু মোৰ ভাল লাগিছে যে মূল বিষয়টোৰ পৰা বিষয়টো তেওঁ ইগন'ৰ কৰিব পৰা নাই। মূল বিষয়টো যিহেতু তেওঁ ইগন'ৰ কৰিব পৰা নাই, কাৰণ মূল বিষয়টোৰ ওপৰত তেওঁ যথেষ্টখিনি প্ৰশ্ন সুধিছে, মই উত্তৰো দিছোঁ। তেওঁ যিধৰণে কৈছে, ক'ব চেষ্টা কৰিছে, সেইটো তেওঁ নিজৰ ব্যক্তিগত কথা। আৰু মই যিখিনি ক'ব লাগে সেইখিনি কৈছোঁ। মই সমাজৰ কাৰণে আছোঁ, মইতো এজন ব্যক্তিৰ লগত নাই, ব্যক্তিৰ হকেও নাই, মই ব্যক্তিৰ কাৰণেও নাই। মই এটা বিষয়ৰ কাৰণে আছোঁ আৰু সমাজৰ কাৰণে আছোঁ, মই হিন্দুসকলৰ কাৰণে আছোঁ। ইয়াৰ আগতে এদিন আপোনাৰ এটা ভাষ্য শুনা পাইছিলোঁ আমি যে মুছলিম ল'ৰাই, যিটো লাভ জেহাদৰ প্ৰসংগত পৰে একচুৱেলি, মুছলিম ল'ৰাই নিজৰ পৰিচয় লুকুৱাই ৰাখি হিন্দু ছোৱালীক আক্ৰমণ কৰে। আচলতে এই এটা আক্ৰমণ বুলিয়ে এইটো এটা সেইকাৰণে লাভ জিহাদ বুলি কোৱা হৈছে নহয়। আৰু যদি আপুনি নিজৰ পৰিচয়টো লুকুৱাই ৰাখে, ভুৱা পৰিচয় লয়, তাৰমানে এইটো এটা অপৰাধ, ইজ এ ক্ৰাইম। আৰু সেইকাৰণে মই কৈছোঁ, তাৰমানে সেইটোতে মানুহৰ চৰিত্ৰহীনতাটো ওলাই পৰে যে ইছলাম আৰু কোৰাণ যে ইছলাম ধৰ্মৰ মানুহখিনি যি কোৰাণৰ দ্বাৰা পৰিচালিত, তেওঁলোক যে আচলতে চৰিত্ৰহীন, এই ধৰণৰ কুকৰ্মবোৰৰ পৰাই ওলায়। মই ইছলামক চৰিত্ৰহীন বুলি ক'লে, মই কোৰাণক অদৰকাৰী গ্ৰন্থ বুলি ক'লে বা সামৰিক ৰণকৌশল হাতপুথি বুলি ক'লে যিসকলে মোক তাচ্ছিল্য কৰিব খোজে, তেওঁলোকে কওক তেতিয়াহ'লে এই কথাটো যে তেওঁলোকে নিজৰ পৰিচয় লুকুৱাই ৰাখি কিয় এইবোৰ অত্যাচাৰ কৰিব লাগে, কিয় নষ্ট কৰিব লাগে। বা আমাৰ এতিয়া আপোনাৰ বঙাইগাঁও, য'ত গো মাংস ঘৰে ঘৰে বিক্ৰী কৰাৰ পদ্ধতি চলিছে, ঘৰে ঘৰে বিক্ৰী কৰিব লৈছে, তেওঁলোকে জানে ন হিন্দু মানুহে গৰু মাংস নাখায় বুলি। তাৰপিছতো হিন্দু গাঁৱত তেওঁলোকে ঘৰে ঘৰে গৰু মাংস বিক্ৰী কৰিব লগা কিয় হৈছে, এইটো কিয় কৰিব লগা হৈছে, কিয় কৰিছে, তাৰ কাৰণে আমি মাত নামাতিম, তাৰ কাৰণে আমি প্ৰশ্নও নকৰিম। সেইকাৰণে মই আজি কৈছোঁ যে প্ৰত্যেকজন হিন্দু একোপাত অস্ত্ৰৰ দৰে পৰিপূৰ্ণ হওক, সুসজ্জিত হওক, সম্পূৰ্ণ হওক, শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে, বৌদ্ধিকভাৱে তেওঁ শক্তিশালী হওক। তো সেই সময়তে আপুনি আৰু এষাৰ কথা কৈছিলে যে যদি তেওঁ নিজৰ পৰিচয় লুকাই নাৰাখি যদি এজনী হিন্দু ছোৱালী সন্মত হয় তেওঁলোকৰ বিয়াৰ কাৰণে আপুনি নিজে কন্যাদান কৰিব। নিজে দিয়ক, নিজৰ চিনাকি দিয়ক, মই ভাল পাওঁ বুলি কওক, আৰু সেই মহিলাগৰাকীক সুৰক্ষা দিম বুলি কৈ এটা ভাল জীৱন দিম বুলি যদি কৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে, তেতিয়া নিশ্চিতভাৱে মই লগত থাকিম। তেতিয়া হিন্দু জাতি কলংকিত নহ'ব। কেনেকৈ হ'ব? যদি মুছলিমৰ লগত এজনী হিন্দু ছোৱালী বিয়া হয়, নাই মই চাওক, মই সমন্বয়ত বিশ্বাস কৰোঁ দেই। কোনো জাতি ধৰ্ম আপোনাৰ কাৰোবাৰ লগত বিয়া হ'ল বুলি যে জাতি এটা ধৰ্ম এটা শেষ হৈ যাব তেনেকুৱা কথা নাই। এতিয়া মই যদি আপোনাক কওঁ, যদি তেওঁ বিচাৰে, যদি ছোৱালীজনীয়ে বিচাৰে যে তেওঁ সঁচা কথা কৈছে, সুস্থভাৱে কৈছে, তেওঁৰ এইটো নিজা অধিকাৰ আছে নহয়। প্ৰত্যেকগৰাকী নাৰীৰ কাৰ লগত বিয়া হ'ব নহ'ব, কাৰ লগত সম্পৰ্ক ৰাখিব নাৰাখিব, সেই কথাটো সেই নাৰীগৰাকীয়ে নিৰ্ধাৰণ কৰিব। সেই কথাটো আপুনি মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ।
তেওঁ যদি নিজকে সুৰক্ষিত বুলি ভাবিছে তেওঁ যাব পাৰে, তেওঁ কৰিব পাৰে, সেইটো তেওঁ নিজৰ ব্যক্তিগত স্বাধীনতা। নাৰী হিচাপে আমি সেইধৰণে আমি ভাৰতৰ মহিলাক সেইটো আমি স্বাধীনতা দি থৈছোঁ। কিন্তু তাকে লৈ যদি কোনোবাই মিছা কথা কয়, কোনোবাই নষ্ট কৰিবলৈ চায়, সেইটোতো মাত মাতিব। আৰু সেই নাৰীক আমি সন্মান কৰিছোঁ কাৰণ তেওঁৰ চিন্তাটোক আমি আগবঢ়াই দিম। তাৰপিছত যদি তেওঁৰ ওপৰত অত্যাচাৰ হয়, তেওঁক যদি আকৌ অন্যান্য বিভিন্ন প্ৰকাৰে আমাৰ হিন্দু সভ্যতাক নষ্ট কৰিবলৈ বিচাৰে, বা তেওঁক যদি তেওঁ ধৰক মুছলমানলৈ বিয়া হ'লে যেনিবা তেওঁ তাত যদি পূজা পাতল কৰিব বিচাৰে, যদি কৰিব নিদিয়ে, তেতিয়াহ'লে তেতিয়া আমি প্ৰশ্ন কৰিম নহয়, তুমি সেই মানুহগৰাকীক বিয়া পাতিছা নহয়, তাৰমানে তুমি চব গ্ৰহণ কৰিব লাগিব। তেওঁৰ ধৰ্ম গ্ৰহণ কৰিব লাগিব, প্ৰয়োজনত সংস্কৃতি গ্ৰহণ কৰিব লাগিব। আৰু এইটোও নকওঁ তুমি গ্ৰহণ কৰা, ধৰ্ম নকৰা বাৰু, তোমাৰ নিজৰ ধৰ্ম আছে, তুমিও প্ৰায় লৈ থাকা, তেওঁকো থাকিব দিয়া। মানি ল'লেও তেওঁ ইছলামো হৈ গ'ল, মই ধৰি লৈছোঁ। তাৰপিছতো তেওঁ মন্দিৰ কিয় আহিব নোৱাৰিব? তাৰপিছত তেওঁ ঘৰত আহি বিহু কিয় পাতিব নোৱাৰিব? তেওঁ ঘৰত আহি তেওঁ প্ৰসাদ কিয় খাব নোৱাৰিব? সেইটোত কিয় বাধা দিব? তেওঁ যদি গো মাংস নাখাওঁ বুলি কয়, তুমি বাধ্য কিয় কৰাব তাই গো মাংস খুৱাবলৈ? সেইবোৰ যদি হয় মাত মাতিম। আমাৰ ধৰ্ম সভ্যতা সংস্কৃতি অটুট ৰাখি যিকোনো ধৰ্মৰ লগত বিয়া হ'ব পাৰে, য'ত আমাৰ সভ্যতা অটুট থাকিব লাগিব। সেইটো যদি আকৌ পদ্ধতি কৰে, সেই মহিলাজনীক কেন্দ্ৰ কৰি যদি তেওঁ পৰিয়ালৰ বাকী সকলোকো ধৰ্মান্তৰ কৰিব খোজে, তেতিয়াতো আমি শুদাই নেৰোঁ। সেই সময়তে শিৱসাগৰৰ সিদিনা এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দেখিলোঁ, এজন হিন্দু ল'ৰা, এগৰাকী বোৱাৰী, মুছলিম বোৱাৰীয়ে সৎকাৰ কৰিছে। সেই ক্ষেত্ৰত আপুনি তেওঁলোকক ধন্যবাদ জনাব নেকি? চাওক, সেই কথাবোৰ যিবোৰ কথা আমি দেখা পাইছোঁ নহয়, বাতৰি বা ছ'চিয়েল মিডিয়াই যিবোৰ ভাইৰেল কৰি আছে, সংবাদ মাধ্যমে কৰি আছে, এজন এগৰাকী মুছলমান মহিলাই হিন্দু পুৰুষ এজনৰ শ্মশানত সদাহ কৰিছে, ঠিক আছে, সেইটো আমি এপ্ৰিচিয়েট কৰিছোঁ। তাৰ কাহিনীটো বোলে আকৌ বেলেগ। এতিয়া বিভিন্নজনে মোক সেই কথাবোৰ কৈছে, যদি তুমি সত্য হয় দেই, যদি তুমি সঁচা হয়, যদি তোমাৰ মনত একো খুঁত নাই, যদি তুমি মন আত্মাৰ পৰা শুদ্ধ, তেতিয়াহ'লে তুমি বাকী কথাখিনি, যিখিনি কথা এতিয়া আমি জানিছোঁ, সেই কথাখিনি তেতিয়া তুমি কিয় লুকুৱালা? তাৰমানে আকৌ এখন, কাৰণ শিৱসাগৰত এনেকুৱা মুখা পিন্ধা সমন্বয় ৰক্ষী বহুত আছে। অসমৰ বিভিন্ন জিলাত এনেকুৱা মুখা পিন্ধা সমন্বয়ৰক্ষী বহুত আছে, যিসকলে নিজকে সমন্বয়ৰ ঠিকাদাৰ বুলি ভাবে, আৰু তথাকথিত সমন্বয়ৰ কথা কৈ তেওঁলোকে নিজৰ এজেণ্ডাবোৰ পৰিপূৰ্ণ কৰিব খোজে, এজেণ্ডাবোৰ আগবঢ়াই নিব খোজে। যদি তুমি ইমান সত্য শুদ্ধ আছিলা, আজি আমি বেলেগ কথা কিয় জানিছোঁ? সেই কথাখিনিও তুমি সেইদিনাই কিয় স্বীকাৰ কৰি নল'লা? যে তেওঁৰ এনেকুৱা এই ল'ৰাজন ধ্ৰুৱজ্যোতি নেকি, তেওঁৰ যিখিনি কথা আছিলে সেই কথাখিনি তুমি ক'ব লাগিছিল, স্পষ্ট কৰিব লাগিছিল। সেইখিনি তুমি নকলা, সেইখিনি তুমি লুকুৱাই নিদৰ্শন দেখাব গৈছা। মুছলমান মহিলাই হিন্দু মানুহ এজনৰ সদাহ কৰিছে। এইটো কি ধৰণৰ চৰিত্ৰ? এইবোৰে চৰিত্ৰহীন। সেইকাৰণে ইছলামক মই চৰিত্ৰহীন বুলি কওঁ, সেইকাৰণে মুছলমানক মই চৰিত্ৰহীন বুলি কওঁ। ঠিক আছে।